নাই বিটিআৰ অঞ্চলত যিটো BTC নিৰ্বাচন হ'বলৈ গৈ আছে, যিটো এটা ৰাজনৈতিক হাৱা, ইয়াত UPPLৰে জোৱাৰ দেখা যায় আৰু জনগণৰ ৰাইজে পৰিৱৰ্তনৰ ক্ষেত্ৰত ভোট দিব। এটা কথা যোনে যি নকওক, বিটিআৰ চুক্তিটো আধাৰ কৰিয়ে এই নিৰ্বাচন। পৰিৱৰ্তন যদি বিচাৰে বিটিআৰ ৰূপায়ণ হ'ব লাগে আৰু BPF দলে বিটিআৰ ৰূপায়ণ কৰিব পৰা নাই, বিচৰা নাই। আৰু আন ৰাজনৈতিক দলবিলাকৰো বিটিআৰক লৈ কোনো এজেণ্ডা নাই। UPPL মাত্ৰ সুস্পষ্ট নীতি লৈ পেলাই সকলো জনগোষ্ঠীৰ নিৰাপত্তা, উন্নয়ন, শান্তি, কলা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ এই গোটেই বিষয়টো লৈ বিটিআৰ চুক্তিৰ ৰূপায়ণক কেন্দ্ৰ কৰি আধাৰ কৰি পেলাই নিৰ্বাচনত নামি পৰিছে। এইকাৰণে জনগণৰ ৰাইজে বিটিআৰ চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত, পৰিৱৰ্তনৰ ক্ষেত্ৰত UPPLক ভোট দিব, সেইটো প্ৰায় স্পষ্ট হৈ গৈছে। আমি মুঠেই চিন্তিত নহওঁ, বিজেপিৰ কেম্পেইনটো লৈ পেলাই মুঠেই চিন্তিত নহওঁ, কাৰণ বিজেপি নিজেও জানে BTC তেওঁলোকে দখল কৰিব নোৱাৰে, এটা দুটা চিট জিকিব। কিন্তু মই এইটো জানো, নিশ্চিতভাৱে ক'ব পাৰোঁ, তেওঁলোকে আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনৰ এটা গ্ৰাউণ্ড প্ৰিপাৰেশ্যন তেওঁলোকে কৰিব খুজিছে এই নিৰ্বাচনৰ মাধ্যমত। এইকাৰণে বৰ্তমান BTC নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ যিটো হাৱা তেওঁলোকে তুলিব বিচাৰিছে, ষ্টাৰ কেম্পেইনাৰবিলাক আহিছে, এইটো লৈ পেলাই আমি চিন্তিত নহয়। এইটো আজিলৈকে কোনো ৰাজনীতিবিদে বুজিব পৰা নাই। ৰাজনৈতিক যিটো প্ৰেক্ষাপটত তেওঁলোকৰ যিটো বাক বিতণ্ডা, সেইটো বুজাটো টান হৈ গৈছে। কোনো বিশেষজ্ঞ বা স্পেচিয়েলিষ্ট পলিটিচিয়ানবিলাকেও এইটো তাৰ ব্যাখ্যা দিব পৰা নাই, কাৰণ তেওঁলোকে মিত্ৰতা আছে, অসমত চৰকাৰ চলাই আছে, মন্ত্ৰীও আছে, তাৰ মাজত BTC কেন্দ্ৰ কৰি পেলাই তেওঁলোকে বাক বিতণ্ডা চলাই আছে। এইটো বুজাটো টান। ইয়াৰ মাজত এইটো ৰহস্যময় আছে, ৰহস্যৰ আৱদ্ধ তেওঁলোকৰ বাক বিতণ্ডা। সেইটো লৈ পেলাই UPPL কোনো ধৰণৰ চিন্তিত নহয়, কাৰণ ইয়াৰ কোনো দলে ফেক্টৰ নহয় UPPLৰ বাহিৰে। নাই, ডেপুটি চিফ হিচাপে তেওঁক সুযোগ দিলে 15 বছৰ ৰাইজে। 15 বছৰ যথেষ্ট, কাৰণ ৰাজনৈতিক উত্থান পতনৰ ইতিহাসটো যদি চোৱা হয়, 5 বছৰৰ পিছত 10 বছৰ দিব পাৰে, মেক্সিমাম 15 বছৰ দিব পাৰে। ভাৰতৰ ৰাজনীতিত এইটোৱেই হৈ আছে, অসমৰ ৰাজনীতিতো এইটোৱেই হৈছে। 15 বছৰটো যথেষ্ট। এতিয়া ডেপুটি চিফ হিচাপে খাম্পা বৰগোহাঞিক ভোট দিবৰ কোনো কাৰণ নাই। এতিয়া পৰিৱৰ্তন বিচাৰিছে কাৰণে এতিয়া পেৰেংগাক ভোট দিবলৈ ওলাইছে মানুহবিলাক। আজি যদি খাম্পা বৰগোহাঞি ইমান সুৰক্ষিত হয়, এতিয়া ভয় ভাবুকি দিবৰ কাৰণে কি আছিল? প্ৰয়োজন নাছিল। আজি ৰাস্তা বন্ধ কৰিছে, মানুহক ভয় দেখুৱাইছে, ভাবুকি দিছে, এই মিটিঙত আহিব নালাগে। কিন্তু জনগণৰ ৰাইজৰ অন্তৰত UPPL আছে বুলি মানুহ আজি ওলাই আহিছে। এইকাৰণে আমাৰ UPPL দলে 40টাৰ ভিতৰত 25টাৰ পৰা 30টা চিট জিকাটো প্ৰায় স্পষ্ট হৈ আহি আছে। আৰু যিটো 14 চিৰাংদুৱাৰ সমষ্টি, তাৰ পৰা পৰিৱৰ্তনটো নিশ্চিতভাৱে হ'বই। আৰু তাত আমাৰ ফেৰেংগাই জয়ী হ'ব, বিপুল বৰত জয়ী হ'ব। খাম্পা বৰগোহাঞি 50 বছৰ সুযোগ পোৱাৰ পিছত এই অঞ্চলৰ বনা অঞ্চলত থকা জনগণৰ ৰাইজৰ কোনো উন্নতি কৰিব পৰা নাই। ইয়াত ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, আৰু ইয়াত বহুত সমস্যা আছে, ভূমিৰ সমস্যা আছে বিভিন্ন জাতি গোষ্ঠীৰ মাজত। আজি অভয়বাণীও দিব পৰা নাই তেওঁলোক। আজি বিভিন্ন জনগোষ্ঠীয়ে প্ৰতিটো মুহূৰ্তত এটা ভয়ত থাকে যে নিজৰ ভূমি অধিকাৰ থাকিব নে নাই। কিন্তু UPPL চৰকাৰ অহাৰ লগে লগে ভূমিহীন মানুহক ভূমিপট্টা দিয়াৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। কোনেও নিজৰ ভূমি অধিকাৰটো লৈ ভয় কৰিব লগা নাই। এইকাৰণে খাম্পা বৰগোহাঞি ডেপুটি চিফ হ'লেও ডেপুটি চিফ হিচাপে তাৰ প্ৰাপ্য সময়খিনি তেওঁ পাইছে, তথাপিও তেওঁ একো কৰিব পৰা নাই। তো পেৰেংগা জিকি যোৱাটো খাটা। এডুকেশ্যন ছেক্টৰত মেইনলি আমাৰ 14 চিৰাং ডিৱাৰ্চটো আটাইতকৈ পিছপৰা বুলি ক'ব পাৰি BTC অঞ্চলত। আৰু এটা সময় চিৰাং জিলা হিচাপে অতি নিম্ন স্তৰত এটা লয়েষ্ট পজিশ্যন পাইছিল গোটেই অসমতে। এতিয়া এই পজিশ্যনটো নাই, হয় অলপমান উন্নতি হোৱা দেখিছোঁ। তো যিটো উত্তৰ খণ্ড, দাঁতগিৰিৰ পৰা আৰম্ভ কৰি ডিউচি, এইখিনি উত্তৰ পাৰ্টটো, তাত স্কুলৰ অৱস্থা ভাল নহয়, শিক্ষা দীক্ষাৰ অৱস্থা ভাল নহয়। আটাইতকৈ ডাঙৰ কথা, মানুহৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। তেওঁ একো কৰিব নোৱাৰিলে, কাৰণ তেওঁ এডুকেশ্যন ছেক্টৰৰ মিনিষ্টাৰ আছিল। তেওঁৰ দায়িত্ব আছিল নিজৰ সমষ্টিটো উন্নতি কৰা। এতিয়া আমূল পৰিৱৰ্তনৰ প্ৰয়োজন। ভাৰতৰ যিটো শিক্ষানীতি আহি আছে,
সব জনগোষ্ঠী নিজৰ মাতৃভাষাত শিক্ষা ল'বলৈ সুযোগ দিব। UPPL চৰকাৰ যদি আহি যায় সব জনগোষ্ঠীৰে শিক্ষাৰ উন্নয়নটো সমানভাৱে চাব লাগিব আৰু এইখিনি দায়িত্ব লৈ পেলাই UPPL চৰকাৰে আগবাঢ়ি আহিছে।